ফ্ৰেণ্ডছ এতিয়া টাইমটো হৈছে 8:10 ভণ্টি সোনকালে খোৱা স্কুল যাব লেট হৈছে নহয় এই ফ্ৰেণ্ডছ এতিয়া জোতা মাৰি আছোঁ স্কুল যাবলৈ কাৰণে স্কুল ওলাইছ এতিয়া স্কুল যাওঁ তো ফ্ৰেণ্ডছ এতিয়া স্কুললৈ যাওঁ ভণ্টি গ'লেই তো স্কুলৰ পৰা অহাৰ পিছত লগ পাম আৰু আজি ভিডিঅ'টো বহুত ধামাকা হ'ব আজি বহুত ভাল ছাৰপ্ৰাইজ এটা আছে তো আপোনালোকে ভিডিঅ'টো চাই থাকক স্কুলৰ পৰা অহাৰ পিছত লগ পাম আপোনালোকক এতিয়া চোন মই স্কুলৰ পৰা পালোহি আৰু এতিয়া বজাৰ হ'ব যাব লৈছোঁ ব'লা ফ্ৰেণ্ডছ আজি আমালৈ বহুত স্পেচিয়েল দিন কেলৈ আজি আমাৰ পাপাৰ বাৰ্থডে পাপাই ছাৰপ্ৰাইজৰ কথা একো গম নাপায় আৰু মই 3 দিনৰ আগত মাক কৈছিলোঁ কি নহয় পাপাক অকণমান কিবা এটা ছাৰপ্ৰাইজ দিম বুলি মা আৰু মায়ে মানি গ'ল সেইটো কাৰণে এতিয়া আমি যাবলৈ লৈছোঁ এখন স্কুটি উলিয়াই থৈ দিছোঁ নহয় ভণ্টি যাবলৈ এতিয়া অঁ পাপাই আমাৰ কাৰণে বহুত কষ্ট কৰে সেইটো কাৰণে এতিয়া পাপাক সৰুকৈ ছাৰপ্ৰাইজ এটা দিম বুলি ভাবিছোঁ আহা কৈ ইণ্টাৰভিউ দিয়াহি কৈ দিয়া Namaskar. I am. Hello, namaskar and welcome back to my YouTube channel. আপোনালোকে ভিডিঅ'টো চাই থাকক And ভিডিঅ'টো চাবলৈ বহুত ধামাকা হ'বলৈ গৈ আছে যেতিয়া আমি যাবলৈ লৈছোঁ মা হাই কৈ দিয়া হাই তো এতিয়া আমি যাওঁ এতিয়া আমি গৈ আছোঁ জীৱনৰ প্ৰতিটো সৰু সৰু সুখে আমি উদযাপন কৰিব লাগে কাৰণ মানুহৰ জীৱন দুদিনীয়া আৰু মা দেউতাক হাঁহি মুখে ৰখাটোও আমাৰ কৰ্তব্য কাৰণ তেওঁলোকে আমাৰ কাৰণে বহুত ছেক্ৰিফাইচ কৰিছে তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক কি কৰোঁ আৰু ফ্ৰেণ্ডছ মাই হেলমেট এটা নিবলৈ পাহৰি থাকিলে আৰু ময়ো পাহৰি থাকিলোঁ আপোনালোকে কিন্তু হেলমেট নোহোৱাকৈ বাইক বা স্কুটি নচলাব দেই মা আজি নহয় ভাত খাবলৈ কি নিবা আজি চিকেন নিম চিকেন অঁ খাবানে খাম এতিয়া আমি মাৰ্কেট পাই গ'লোহি আৰু এয়া আমাৰ আগত গৈ আছে ফ্ৰেণ্ডছ বেকাৰী দোকান পাই গ'লোহি ইয়াততো মিঠাই বহুত আছে ফ্ৰেণ্ডছ এতিয়া ইয়াত কেক কিনিবলৈ আহিছোঁ বেকাৰীত কেক ল'লোঁ দেই কেক এতিয়া কি ল'বা মা চিকেন খাবলৈ চোন চিকেন লেগ পিচ খাম চিকেনৰ লেগ পিচ কিনিছোঁ কিবা এটা কাৰণে বাৰ্থডে আছে নেকি কাৰোবাৰ মালিকৰ হেৰি যাম ন বাৰ্থডে খাবলৈ নেমাতিলে ন যাব নহ'লে দেই লগ পালে ভালেই হ'ল ন ঠিক আছে ফ্ৰেণ্ডছ এয়া মাংস ল'বলৈ আহিছোঁ আৰু সেইকেইটা কুকুৰা এতিয়া পাই দিছে ঘৰত গৈ খাব লাগিব ন মা পাপাই একো ক'বই নাপায় নহয় অঁ আৰু এইটো কি আৰু এইটোৱে পাপালৈ অনা কেকটো আৰু ফ্ৰেণ্ডছ পাপা বহুত ইম'চনেল হৈ গ'ল দেখি পেলাই কেকটো আৰু পাপাই ভবাই নাছিলে আমি যে এনেকৈ ছাৰপ্ৰাইজ দিম বুলি শেষলৈকে ভিডিঅ'টো চাই থাকক Happy birthday to you Happy birthday to you Happy birthday dear Papa Happy birthday to you Bless you May God Bless you Happy birthday dear
পাপাক খাই দিয়া লোৱা তোমাকো খাই দিম খাবা পাপাক কোন খাই দিয়া খাই দিয়া Thank you. Happy birthday to you. Kalau lagi lagi. আজি জন্মদিন হিচাপে খুব ভাল লাগিছে দেই Thank you. দিনবিলাক ভালে ৰাখক আৰু এইদৰে আকৌ যেন বাৰ্থডে খাবলৈ পাওঁ ন Oh, thank you. Look. আপনি খাই রাখো আনিছো দিওঁ এতিয়া হ্যাপি বার্থডে পাপা থ্যাংক ইউ birthday. হ'ব দিয়া উঠা এয়া বমাই কেক খাব লৈছে পাপাক থ্যাংক ইউ হেপী বাৰ্থডে দিয়ক মা আমৈ খাইছানে খাইছো আমি দেই অঁ তোমাৰ দেউতাৰ হেপী বাৰ্থডে খাই আছো অঁ বাৰ্থডে তোমাৰ দেউতাৰ অঁ অহাৰ কাৰণে ভাল লাগিল গোল্ডেন জুবলি হ'ব তোমাৰ দেউতাৰ অঁ মাতিবলৈ নাপাৰিবা অঁ নাপাহৰোঁ আৰু পাপা ইয়াত এনেই বহি আছে কেনেকুৱা লাগিছে ইমান ধুনীয়া ছাৰপ্ৰাইজ এটা দিলোঁ বহুত ভাল লাগিছে অঁ ধুনীয়া লাগিছে অঁ চিঙিয়া এটা খুৱাই দিছোঁ এতিয়া মোৰ লগৰীকেইজনীক অকণমান খুৱাওঁ এতিয়া মোৰ গদ্যও পাইছে দেই মই অকণ খুৱাই দিওঁ কালি ভিডিঅ' কৰা নহ'লে আৰু বৰমা বৰ্তা আৰু আমৈ ভাত খাই ৰাতি গুচি গ'ল মানে বহুত দেৰি হৈ গ'ল আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো অল কৰি দিব তো আজিলৈ আহোঁ বাই বাই